নমস্কাৰ বন্ধুসকল, অসম মানে ঘৃণনীয় নেকি? আপোনালোককো কোনো বৰ্তাই মাইনা বুলি মাতে নেকি? সাৱধান, ভয়ংকৰ। মাইনা বুলি মাতি আপোনাৰ শৰীৰৰ লগত খেলাও কৰিব পাৰে। এজন অসভ্য আৰক্ষী বৰ্তাই কৰিল এই কাণ্ড। কলেজৰ পৰা সদায় অহা যোৱা কৰি থাকোঁ। তেওঁ মোক দেখাই পেলাই কয় কি, মাইনা তোক মই জব এটা দিব লাগিব দে। মই ক'লোঁ কি ঠিক আছে বৰ্তা, মই ডিগ্ৰীটো ফাৰ্ষ্টতে কমপ্লিট কৰি লওঁ, তাৰপিছত ভাবিম আৰু। তাৰপিছত মানে মই এদিন আহি থকাতে মানে মই ক'লোঁ, বৰ্তা আপুনি যে পাৰ্ট টাইম জবটোৰ কথা কৈছিলে মোক দিব পাৰিব নেকি? তেতিয়া মানে তেওঁ ক'লে কি, হ'ব দিয়া, তোমাৰ হোৱাটছআপ নাম্বাৰটোতে মোক বায়'ডাটাখন আৰু তোমাৰ পাছপৰ্ট চাইজৰ ফটো এখন দিবা, তেনেকৈ বুলি ক'লে। তেনেকৈ বুলি কোৱাৰ কাৰণে মই পাছপৰ্ট চাইজৰ ফটো এখন আৰু বায়'ডাটাখন আপোনাৰ PDF কৰি পেলাই দি দিলোঁ। দিয়াৰ পিছত তেওঁ মানে কি কৰে, ফটোবোৰ ডিপিবোৰ দেখাই পেলাই কয় কি, বা ইমান ধুনীয়া লাগিছে, ইমান ছেক্সি তুমি, ইমান হট, মানে এইবিলাক অশ্লীল মানে ভাষা কয় আৰু। ষ্টেটাছবোৰ পাই পেলাই কয় কি, বা ইমান হট। তেওঁ আৰক্ষী বিষয়া হৈ পেলাই জানো এনেকুৱা শব্দ কয়। আৰু মই তেওঁ বৰ্তা হিচাপে সন্মান কৰা মানে এয়া তেওঁ পৰিণতি দেখালে আৰু। য'ত কালি মেছেজ কৰি পেলাই মোক কৈছে কি, তুমি বাথৰুমত গৈ লৈ পেলাই মানে ব্ৰা আৰু পেণ্টি পিন্ধি পেলাই ফটো এটা মোক দিবাচোন, মজা আছে। তেতিয়া মই ক'লোঁ, বৰ্তা আপোনাক মই নিজৰ দেউতাৰ নিচিনাকৈ ভাবোঁ, বৰ্তা বুলি ভাবোঁ আপোনাক, আপুনি এনেকুৱা কথা ক'বলৈ আপোনাৰ লাজ লগা নাই? আপুনি এজন SI, তেনেকৈ বুলি মানে তেওঁক ক'লোঁ। আৰু তাৰপিছত